নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটো অসমৰ লগতে ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ। আজি প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ। আকৌ মধ্য অসমত চলিব বুলডোজাৰ 19,907 বিঘা মাটি বেদখলকাৰী কবলত এতিয়াও আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। বেদখলকাৰী ভয়াৱহ কবলত মধ্য অসম 19,907 বিঘা মাটিতেই হৈছে ভয়াৱহ বেদখল। চৰকাৰী ভূমি দখল কৰি থাকিব নোৱাৰিব কোনো বেদখলকাৰী ব্যক্তি। বেদখলকাৰীৰ বিৰুদ্ধে বৃহৎ উচ্ছেদ অভিযান চলাব নগাঁও প্ৰশাসনে। ধিং ৰূপহী ৰহা কামপুৰ চামগুৰি ৰূপহীহাটত হ'ব বৃহৎ উচ্ছেদ অভিযান। কলিয়াবৰ আৰু নগাঁও সদৰ ৰাজচক্ৰটো উচ্ছেদৰ বাবে সাজু প্ৰশাসন। বেদখলকাৰীক নিজেই চৰকাৰী ভূমি খালী কৰাৰ আহ্বান জিলা আয়ুক্তৰ। পৰৱৰ্তী খবৰ জাননী দিয়াৰ লগে লগেই কৰিব নোৱাৰিব উচ্ছেদ, দিব লাগিব উপযুক্ত সময় কঠোৰ উচ্চতম ন্যায়ালয়। উচ্ছেদক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ। উচ্ছেদৰ জাননী দিয়ে লগে লগে চলাব নোৱাৰিব উচ্ছেদ। উচ্ছেদিতক খালী কৰিবলৈ দিব লাগিব উপযুক্ত সময় আৰু সুবিধা। 15 দিনৰ পূৰ্বে জাননী আৰু অতিৰিক্ত 15 দিনৰ সময় দিব লাগিব প্ৰশাসনে। অৰ্থাৎ কমেও এটা মাহৰ সময় দিব লাগিব ঘৰ খালী কৰিবলৈ। ভৱিষ্যতে উচ্ছেদ চলালে মানিব লাগিব এই নিৰ্দেশনা। উৰিয়ামঘাট উচ্ছেদ সন্দৰ্ভত চলা গোচৰত এই নিৰ্দেশনা দিছে প্ৰশাসনক। পৰৱৰ্তী খবৰ মুছলমানৰ পৰা শিক্ষা লওক হিন্দুৱে। মুছলমানৰ জাকাত প্ৰথাক প্ৰশংসা ৰামদেৱৰ। মুছলমানৰ পৰা বহু শিক্ষা ল'বলৈ আছে হিন্দুৱে বুলি উল্লেখ ৰামদেৱৰ। মুছলমানৰ দান আৰু সেৱা পৰম্পৰাক প্ৰশংসাৰে উপচালে বাবা ৰামদেৱে। মুছলমানৰ বিশেষ জাকাত প্ৰথাক উচ্চ প্ৰশংসা কৰি মন্তব্য ৰামদেৱৰ। মুছলমানৰ জাকাত প্ৰথাৰ আদৰ্শ ল'ব লাগে হিন্দু সমাজে বুলি উল্লেখ ৰামদেৱৰ। জাকাত প্ৰথাৰ জৰিয়তে দুখীয়া আৰু দৰিদ্ৰক সহায় কৰে মুছলমানে। ধনী দুখীয়া সকলো মুছলমানে উপাৰ্জনৰ কিছু অংশ জমা কৰে দান আৰু সেৱাৰ বাবে। 500ৰ পৰা 1000 টকা উপাৰ্জন কৰা মুছলমান শ্ৰমিকেও মছজিদ আৰু মাদ্ৰাছাক লৈ দান কৰে। কিন্তু হিন্দুৱে হিন্দু শাস্ত্ৰৰ দান প্ৰথাকে নিশিকিলে বুলি মন্তব্য ৰামদেৱৰ। দান সেৱা কৰিবলৈ ত্যাগ কৰাৰ বাবে বহু ক্ষেত্ৰত পিছ পৰি ৰৈছে হিন্দু বুলি উল্লেখ ৰামদেৱৰ। দান কৰিলেহে পুণ্য আৰু সমাজ শক্তিশালী হয় বুলি উল্লেখ ৰামদেৱৰ। পৰৱৰ্তী খবৰ ইণ্ডিয়াৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ'ব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী। ইণ্ডিয়া মৰ্চাই ঘোষণা কৰিলে উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম। তেলেংগানাৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থী হিচাপে পক্ষে বিৰোধীৰ ইণ্ডিয়া ব্লকৰ হৈ তেওঁ নাম ঘোষণা কৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। অহা 9 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব দেশৰ উপ ৰাষ্ট্ৰপতি নিৰ্বাচন। পৰৱৰ্তী খবৰ আজি এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা। সংবাদমেল পাতি দল ঘোষণা কৰে মুখ্য নিৰ্বাচক অজিত আগাৰকাৰে। 15জনীয়া ভাৰতীয় দলটোক নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে। ইফালে দলটোৰ নতুন সহ অধিনায়কৰ দায়িত্ব লাভ কৰিছে শুভমন গিলে। স্থান নাপালে যশস্বী জয়ছোৱাল আৰু শ্ৰেয়স আয়াৰৰ লগতে ৰিয়ান পৰাগে। পৰৱৰ্তী খবৰ তিনিচুকীয়াৰ বৰডুমচাৰ কঁঠালগুৰি গাঁৱৰ ডিব্ৰুপৰীয়া খেলপথাৰত সেনাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ। হেলিকপ্টাৰখনত আছিল মুঠ 4জন যাত্ৰী। যান্ত্ৰিক বিজুতিৰ বাবে জৰুৰী অৱতৰণ কৰা হেলিকপ্টাৰখন চাবলৈ ৰাইজৰ ভিৰ দেখিবলৈ পোৱা যায়। পৰৱৰ্তী খবৰ হিট এণ্ড ৰান গোচৰ নন্দিনী কাশ্যপৰ পুনৰ জামিন আবেদন নাকচ ন্যায়ালয়ৰ। অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ চাৰ্জশ্বিট আদালত দাখিল কৰা হৈছে। দিছপুৰ যান বাহন শাখাত ৰুজু হোৱা 630/25 গোচৰত দাখিল কৰা হয় চাৰ্জশ্বিট। প্ৰায় 200 পৃষ্ঠাজোৰা চাৰ্জশ্বিটত আছে দুৰ্ঘটনাৰ সকলো তথ্য। 25জনকৈ লোকৰ সাক্ষ্য লিপিবদ্ধ হৈ আছে এই চাৰ্জশ্বিটত। লগতে চাৰ্জশ্বিটত সন্নিৱিষ্ট আছে দুৰ্ঘটনাত পতিত বাহনখনৰ MVI আৰু ফৰেনচিকৰ প্ৰতিবেদন। পৰৱৰ্তী খবৰ দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত চীনৰ বৈদেশিক মন্ত্ৰী ৱাইং উপস্থিত হোৱাৰ পাছতে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হয়। ইয়াৰ পাছতে ৱাংজিয়ে কয় দুয়ো পক্ষই 75 বছৰৰ অভিজ্ঞতাৰ পৰা শিক্ষা লোৱা উচিত। সঠিক ৰণকৌশল অৱলম্বন কৰা উচিত। ইজনে আনজনক প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰাৰ বিপৰীতে অংশীদাৰ হিচাপে চোৱা উচিত বুলি কয় চীনৰ মন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ বানে স্তব্ধ কৰিছে মায়ানগৰী মুম্বাইৰ জলজীৱন। বন্ধ স্কুল কলেজ ৰেল বিমান সেৱা ব্যাহত। এতিয়ালৈকে 12গৰাকীৰ মৃত্যু হৈছে। পুনৰ বানপানীৰ কবলত বাণিজ্যিক চহৰ মুম্বাই। ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণে স্তব্ধ কৰি তুলিছে মুম্বাইৰ জনজীৱন। বিদ্যালয় মহাবিদ্যালয়ত বন্ধ ঘোষণা কৰা হৈছে। এই পৰ্যন্ত 12জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। আগন্তুক 24 ঘণ্টাত প্ৰচণ্ড আৰু অতি প্ৰচণ্ড বৰষুণৰ আগজাননী দিয়া হৈছে। বৰষুণৰ বাবে স্থানীয় ৰেল সেৱাও ব্যাহত কৰা হৈছে। লগতে 14খন বিমান মুম্বাই বিমানবন্দৰত অৱতৰণ কৰিব নোৱাৰিলে।